একদম সঠিক ভিডিঅ'ত আপুনি লেণ্ড কৰিলে আপোনাৰ এই 6-7 মিনিট সময় বহুত ভেলুৱেবল হ'ব। আমাক সৃষ্টিকৰ্তাই ডমিনেটিং এণ্ড কেয়াৰিং এটিটিউড কিহৰ বাবে জন্মগত দান কৰিছে, যাতে আমি আমাৰ পাৰ্টনাৰ বা ৱাইফগৰাকীক বুজি পাওঁ এণ্ড মষ্ট ইম্পৰ্টেণ্টলি সমাজত যাতে উচ্চ খাপৰ ব্যক্তি হিচাপে নিজকে স্থাপিত কৰিব পাৰোঁ। আপোনালোকে মন কৰিছেনে কেতিয়াবা যে কিয় কিছুমান মানুহৰ চবেই কথা শুনে আৰু সন্মান কৰে, তেওঁ কথা যদিও বেছি নকয় স্বত্তেও সকলোৱে তেওঁকে পাব বিচাৰে আৰু বিশেষকৈ যুৱতী মহিলাসকলে তেওঁলোকৰ প্ৰতি সোনকালে আকৰ্ষিত হয়। আমাৰ জীৱনৰ আটাইতকৈ মেইন ফেক্টৰ ইয়াকে কোৱা হয় হাই ভেলুড পাৰ্চনেলিটি বা আলফা মেল। এইবোৰ কোনোবা স্বভাৱ যিকোনো এজন নৰ্মেল মানুহে এডপ্ট কৰিব পাৰে, ধনী দুখীয়া বা ST SC OBC বুলি তেনে কোনো কথা নাই। হেল্ল' ফিউচাৰ বিলিয়নাৰ্ছ, ৱেলকাম টু ভিক্টৰী এম্পায়াৰ, য'ত সকলোৱে একগোট হৈ সুখেৰে পৰিপূৰ্ণ সফল জীৱন যাপন উপভোগ কৰিবলৈ। ভিডিঅ'টো লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিলে গম পাম যে আপুনি আমাৰ কষ্ট সঁহাৰি জনাইছে আৰু নতুন কথা শিকিবলৈ চিৰিয়াছ আছে। নম্বৰ 1, লিভ লাইক অৰফেন। এইটো শুনি হয়তো আপুনি মোক পাগল বুলিব পাৰে বা ভিডিঅ'টো স্কিপ কৰিব পাৰে, কিন্তু সঁচা কথা এইটোৱে, এজন সৰু ল'ৰাৰ পৰা পুৰুষ হোৱালৈকে এইটো যাত্ৰা সঁচাকৈ কঠিন আৰু কষ্টদায়ক। কাৰণ আপোনাক আপোনাৰ কাম আৰু ধন চাইহে সমাজত বা পৰিয়ালত সন্মান দিয়া যায়। কোনোবা ছোৱালী বা মহিলাৰ অসুবিধা হ'লেতো সকাহ দিয়া মানুহ বহুত ওলাই যায়, কিন্তু পুৰুষ এজন সমস্যাত থাকিলে আটাইখিনি দায়িত্ব নিজে ল'বলগীয়া হয় আৰু সহায়কৰ্তা কোনো নোলায়গে। পুৰুষ এজন সমস্যাত থাকিলে মানুহে ভাবে যে তেওঁ কেৱল সিমানেই ডিজাৰ্ভ কৰে, আৰু পাব্লিক প্লেছতো যদি কিবা চিন ক্ৰিয়েট হয় ছোৱালীজনীক চিম্পাতি দেখাই পুৰুষ বা যুৱকগৰাকীক দোষী বুলি ধৰা হয়। এটা লাইনত ব্যাখ্যা কৰিব গ'লে আপোনাৰ কোনো কেয়াৰ নকৰে। গতিকে এজন হাই ভেলিউড আলফা মেলে ভাবি লয় যে তেওঁ পৃথিৱীখনত অকলশৰীয়া আৰু তেওঁৰ কোনো পৰিয়াল বা সম্বন্ধীয় বিপদত থিয় নহয়। গতিকে কালৈকো ভৰসা নকৰি নিজৰ জীৱনৰ সিদ্ধান্ত নিজে লয় আৰু নিজৰ জীৱনৰ দায়িত্ব নিজে পালন কৰে। সেইবাবে জৰ্জ R মাৰ্টিনে কয়, কিল দ্য বয় এণ্ড লেট দ্য মেন বি বৰ্ণ। নম্বৰ 2, ইউ হেভ টু বি ষ্ট্ৰং ন' মেটাৰ হোৱাট। এজ এ মেন ন' মেটাৰ হোৱাট আপুনি মেণ্টেলি, ফিজিকেলি, ইম'চনেলি ষ্ট্ৰং থাকিবই লাগিব, চিটুৱেশ্যন কিমানে বেয়া নহওক কিয়। কাৰণ এইখন পৃথিৱী কেৱল মহিলা আৰু শিশুক লৈহে আৱেগিক, কিন্তু এজন পুৰুষৰ বাবে নহয়। কথাটো সদায় মনত থ'ব। এজন পুৰুষৰ পৰা সদায় আশা কৰা যায় যে সমস্যা আহিলে তেওঁ যাতে নিজে সমাধান কৰে আৰু নিজৰ ছেফগাৰ্ড বা শ্বিল্ড যাতে নিজে তৈয়াৰ কৰে। আপুনি যিমান সোনকালে এই তিতা সত্যটো গ্ৰহণ কৰি ল'ব আপোনাৰ বাবে সিমানে ভাল হ'ব আৰু এজন আলফা মেল হোৱাত আপোনাক বহুত সহায় কৰিব। সেইবাবে আলফা মেলসকলে কাৰো লগত বহুত বেছি এটেচ হ'ব নিবিচাৰে, বহুত বেলেঞ্চ বনাই চলে, যাতে ব্যক্তিগৰাকীৰ অনুপস্থিতিটো তেওঁ যাতে মজবুত হৈ থাকে। একেবাৰে বেয়া পৰিস্থিতিত আপোনাৰ মেণ্টেল পাৱাৰ আৰু ফিজিকেল পাৱাৰো কামত নাহে পৰিস্থিতি হেণ্ডেল কৰিবলৈ। আপুনি যেনেকুৱা হ'লেও ভাঙি পৰিবই, গতিকে মজবুত হ'বলৈ শিকক। কাৰণ কান্দি থকা মানুহে হয়তো চকুৰ পানীহে পায়, নহ'লে ভিক্ষা। যদি আপুনি এইটো সময়লৈকে আমাৰ ভিডিঅ' চাই আছে তেন্তে আই এম চিয়'ৰ ডেট আপুনি এজন সঁচাকৈ এট্ৰেক্টিভ মেন হ'ব বিচাৰিছে, আৰু এই যাত্ৰাত আমি য'তো পুৰণাছে চেষ্টা চলাই আপোনাক গাইড কৰি লৈ যাম। নম্বৰ 3, ডোণ্ট চেজ ৱমেন উইল গেট এট্ৰেক্টেড টু ইউ। ইউনিভাৰ্চিটি অফ ৰচেষ্টাৰত গিৰিট বাৰ্ণ বা মোৰ এটা সমীক্ষাত গম পোৱা গ'ল যে যিবোৰ ব্যক্তিক এপ্ৰ'চ কৰা সহজ তেওঁলোক বেছি ডেছপাৰেট বুলি মানা গ'ল। আপুনি যদি কোনোবা ছোৱালী বা মহিলাক ইমপ্ৰেছ কৰিবলৈ লাইনত লাগি আছে তেন্তে আপুনিও বেলেগ একো এক্সট্ৰা অৰ্ডিনেৰী নাই কৰা। তেনেকুৱা হ'লে আপোনাৰ মাজত আৰু অন্য লোকসকলৰ মাজত ডিফাৰেঞ্চ একো নাথাকিব। আপুনি ভিৰৰ মাজৰে এজন বুলি পৰিগণিত হ'ব। আপুনিও এনেকুৱা ডেছপাৰেট স্বভাৱৰ হ'লে ছোৱালীয়ে এইটো নেচাৰ সমূলি ভাল নাপায়, কিন্তু তাৰ বিপৰীতে আপুনি যদি নিজৰ লক্ষ্য আৰু সপোনৰ কাৰণে কাম কৰি গৈ আছে বা জীৱনত আপোনাৰ কিবা পাৰ্পজ আছে যাৰ বাবে আপুনি দিনে ৰাতি প্লেন কৰি গৈ আছে, এইটো হ'ল ৰেয়াৰ কোৱালিটি যি সকলোৱে নকৰে আৰু ভিৰৰ পৰা আঁতৰাই ইয়ে আপোনাক শিখৰলৈ লৈ যাবগৈ। যাৰ জীৱনত সঠিক ৰাস্তা আছে আৰু জীৱনৰ অৰ্থ তেওঁলোকৰ লগত আছে, এইবোৰৰ প্ৰতিয়ে মহিলা এজনী সোনকালে আকৰ্ষিত হয়, যাতে জীৱনৰ এই সাৰ্থক যাত্ৰাত দুয়োৱে আগবাঢ়ি যাব পাৰে। এইষাৰ বাক্য মোৰ কাণত সদায় বাজি থাকে যে ইউ উইল লুজ এ লট অফ মানি বাই চেচিং ৱমেন, বাট ইউ উইল নেভাৰ লুজ ৱমেন বাই চেচিং মানি। নম্বৰ 4, ইয়ৰ লাইফ পাৰ্পাছ কামছ ফাৰ্ষ্ট দেন এভৰিথিং এলছ। যদি আপুনি প্ৰথমে নিজৰ গ'ল বা সপোনৰ কথা নাভাবি আনৰ সপোন পূৰ কৰি আছে বা আনক কিদৰে সুখী অনুভৱ কৰাব পাৰি তালৈহে ধ্যান দি আছে, তেন্তে আপুনি এজন আলফা মেল হোৱাৰ পৰা বহুত দূৰত আছে। এইদৰে যদি আপোনাৰ জীৱনটো চলে তেন্তে কেতিয়াও আপোনাৰ সপোনবোৰ পূৰ কৰিব নোৱাৰিব আৰু আধা বাটৰে পৰা উভতিব লাগিব। নৰ্মেল মানুহ এজনে নিজৰ সকলো এনাৰ্জি টাইম মানি গাৰ্লফ্ৰেণ্ডৰ ওপৰত লগাই দিয়ে আৰু তেওঁ হেপিও ফিল কৰে অলপ সময়ৰ বাবে, কিন্তু আমাৰ মানৱৰ স্মৃতি লাহে লাহে ব্লাৰ হৈ যায় আৰু পিছলৈ সকলো পাহৰি যোৱা হয়। এট এণ্ড অফ দ্য টাইম মানুহজনে ৰিগ্ৰেট ফিল কৰে অতীতক লৈ, যেতিয়া গাৰ্লফ্ৰেণ্ডগৰাকী এপ্ৰিচিয়েট নকৰে আগৰ কথাবোৰলৈ, যিহেতু তাই সকলো পাহৰি গ'ল। আৰু এয়া মানুহৰ স্বাভাৱিক স্বভাৱ, কিন্তু এজন ৰিয়েল মেন বা আলফা মেলে ফাৰ্ষ্ট নিজৰ ওপৰত ধ্যান দিয়ে, নিজৰ লাইফষ্টাইল আৰু ৱেল্থ ক্ৰিয়েট কৰি লয় যাতে পিছলৈ আনকো সহায় কৰিব পাৰে। সেইবাবে টেক অফৰ সময়ত ফ্লাইটত এনাউন্স কৰা হয় যে
ইমাৰ্জেঞ্চি আহিলে প্ৰথমে নিজৰ মাস্ক লগাওক, পিছতে আনক সহায় কৰক। নম্বৰ 5, মানি উইল অলৱেজ বি ওৱান অফ ইয়ৰ বিগেষ্ট পাৱাৰ। টকাই এইখন পৃথিৱীত যথেষ্ট পাৱাৰ হোল্ড কৰি আছে, আৰু আপুনি এজ এ মেন যিমান সোনকালে পাৰে এইষাৰ কথা বুজি যাওক। মই মানিছোঁ টকাই আমাৰ বাবে সকলোখিনি নহয়, কিন্তু টকাই আমাৰ বাবে বহুতখিনি। বেয়া পৰিস্থিতিত হয়তো আপোনাৰ লগত কোনো নাথাকিব পাৰে বা সকলোৱে হাতেৰা দিব পাৰে, কিন্তু আপোনাৰ ধন আপোনাৰ কামত নিশ্চয় আহিব। চাওক, আমাৰ মটিভ এইটো নহয় যে আপুনি ফ্ৰেণ্ডছ, ফেমিলি, ছ'চাইটি সকলোকে এৰি কেৱল টকাৰ লগতে থাকক। ক'ব বিচৰা কথাটো হ'ল যে টকাক টুল বা পাৱাৰ হিচাপে ব্যৱহাৰ কৰক। টকাৰ যোগেদি নিজৰ জীৱন উন্নত কৰিবলৈ তাক ব্যৱহাৰ কৰক, আৰু টকাৰ যোগেদি ছেভিংছ, ফাইনেন্স আৰু ইনভেষ্টিং শিকক। কাৰণ যিমানেই আপুনি ডাঙৰ হৈ গৈ থাকিব, ৰেছপনচিবিলিটি সিমানেই বাঢ়ি গৈ থাকিব আৰু টকাৰ প্ৰয়োজনো বেছি হৈ গৈ থাকিব। গতিকে প্ৰিপেয়াৰ থাকক। ৰিয়েল মেন বা আলফা মেল হ'বৰ বাবে এইবোৰে আছিল পইণ্টছসমূহ। মই আকৌ এবাৰ ৰিপিট কৰি দিছোঁ। নম্বৰ 1, লিভ লাইক অৰফেন। নম্বৰ 2, ইউ হেভ টু বি ষ্ট্ৰং ন' মেটাৰ হোৱাট। নম্বৰ 3, don't chase women will get attracted to you. Number 4, your life purpose comes first than everything else. Number 5, money will always be one of your biggest power. আশা কৰোঁ ইয়াৰ দ্বাৰা আপুনি লাভৱান হ'ল। পুনৰ লগ পোৱাৰ আশাৰে ধন্যবাদ।